আশা কৰোঁ সকলোৰে ভাল। পুনৰবাৰ আপোনালোকক লৈ আহিছোঁ এখন একক অভিনয়। আমাৰ কলেজ সপ্তাহ হৈছিল, তাত মই একক অভিনয় কৰিছিলোঁ। আপোনালোকে আশা কৰোঁ ভাল পাব চাই। খাদ্যৰ অভাৱ মুক্ত মনে বিচৰণ কৰি ঘাঁহ এডালিও খাব নোৱাৰি, কি যে বিপদ। নকবা আৰু বন্ধুসকল, আমাৰো যিহে দশা, ঢোলৰ পৰা ওলাবই নোৱাৰি। সিহঁতে আমাক দেখিলে লাখ টকীয়া দাম কৰে। মোৰ হ'লে বৰ ভয় লাগিছে দেই বন্ধুসকল। তোমালোকে কি কৰা, মই ঢোলতেই সোমাই থাকোঁগৈ। খাদ্যৰ অভাৱ আমিও জীয়াই থাকিবই লাগিব, সংঘাতৰ মাজেৰে সংগ্ৰাম কৰি। কেনেকুৱা পালে জনাব কমেণ্ট বক্সত। ভুলবোৰো কমেণ্ট দিব, আৰু ভাল লাগিলেও লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি মোক উপকৃত কৰে যেন। থেংক ইউ।